নমস্কাৰ আকৌ এবাৰ গ্ৰন্থৰ খবৰ আজি গুৱাহাটী আৰ্টিষ্ট গিল্ডত চিন্তামণি প্ৰকাশন আৰু হাৰস্বতৰ দ্বাৰা প্ৰকাশিত 5খন গ্ৰন্থ উন্মোচন কৰা হয়। লেখক বিজু বড়িৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, প্ৰভাত গোস্বামীৰ শিশু সাহিত্য ৰচনাৰ আদিপাঠ, তিৰুজ্যোতি বৰা মানসৰ হাডছনৰ পাৰে পাৰে, হিয়া ৰামধেনু শিশু সাহিত্য বঁটাপ্ৰাপ্ত লোহিত কুমাৰ গায়নৰ শিশু গল্প উপহাৰ, দীপক কুমাৰ কলিতাৰ শিশু উপন্যাস অপুৰ পৃথিৱী, পুলমা ভৰালীৰ প্ৰভাতী সুৰুজ গ্ৰন্থকেইখন উন্মোচন কৰে সাংবাদিক প্ৰণয় বৰদলৈ, সাহিত্যিক নাট্যকাৰ প্ৰভাত গোস্বামী, প্ৰকৃতিপ্ৰেমী মুবিনা আক্তাৰ, লেখিকা ডক্টৰ মামণি বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত শিল্পী জয়শ্ৰী কলিতা দাস আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক বিশিষ্ট কবি মনোৰঞ্জন বড়িয়ে। হাৰস্বতৰ সমীৰণ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটিত প্ৰণয় বৰদলৈয়ে যাদৱ পায়েঙৰ জীৱনশৈলীৰ ভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি গ্ৰন্থখনে যাদৱ পায়েঙৰ বিষয়ে অধিক জানিবলৈ পঢ়ুৱৈক সুযোগ দিব বুলি কয়। মুবিনা আক্তাৰে শিশু সাহিত্যৰ প্ৰয়োজনীয়তা বিষয়ে উল্লেখ কৰি প্ৰকৃতিৰ সৈতে শিশুসকলক পৰিচয় কৰি দিবলৈ চেষ্টা কৰা উচিত বুলিও কয়। অনুষ্ঠানত লেখকসকলক প্ৰকাশকৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত লেখক গোলোক চন্দ্ৰ বৰা, শশধৰ ডেকা, লেখিকা লুকিমণি বৰুৱা ভূঞা, কৃষ্ণা শৰ্মা, চন্দা দেৱী দত্ত, ৰুবি শৰ্মা বৰকটকী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই চিন্তামণি প্ৰকাশনৰ অনুভৱ পৰাশৰে। ধন্যবাদ।